সকলোকে নমস্কাৰ জনাই ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 21 জুলাই। আহকচোন চাওঁ ইতিহাসত আজিৰ দিনটোত কি কি ঘটনা সংঘটিত হৈছিল। বলক। আজিৰ দিনটোতে ইতিহাসৰ সোণালী পৃষ্ঠাত 1960 চনত শ্ৰীলংকাত পোনপ্ৰথমবাৰৰ বাবে মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল শ্ৰীমাৰো বাণ্ডাৰনায়কে। এই সকলোবোৰ কথাই আমি মনত ৰাখিব দৰকাৰ, কিয়নো যিকোনো কম্পিটিটিভ গভৰ্ণমেণ্ট এক্সামতে এনেকুৱা প্ৰশ্ন অহা প্ৰায়ে দেখিবলৈ পোৱা যায়। গতিকে শ্ৰীলংকাৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল শ্ৰীমাৰো বাণ্ডাৰনায়কে। তেখেতৰ জন্ম হৈছিল 17 এপ্ৰিল 1916 চনত। জন্মস্থান আছিল ৰত্নাপুৰা আৰু তেওঁ শ্ৰীলংকাৰ 3বাৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ কিমান চনত প্ৰধানমন্ত্ৰী হৈছিল এই সকলোবোৰ ইয়াত দিয়া হৈছে। আপোনালোকে ভালদৰে চাই দৰকাৰ হ'লে লিখি ল'ব পাৰে। গতিকে এইটো হৈছে প্ৰথম ঘটনা। দ্বিতীয়তে, ইতিহাসত আজিৰ দিনটোতেই এপল' 11 নামৰ যিখন চন্দ্ৰযান আছিল সেইখন পোনপ্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰিছিল। এই অভিযানত মুখ্য ভূমিকা পালন কৰিছিল নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিন, যাক এডুইন এলড্ৰিন বুলিও জনা যায়। এই যানখনৰ বিষয়ে সবিশেষ তথ্য তলত দিয়া হৈছে, আপোনালোকে দৰকাৰ হ'লে লিখি ল'ব পাৰে। পশ্চিম ইউৰোপৰ এখন দেশ বেলজিয়ামত 21 জুলাইৰ আজিৰ দিনটোতে 1831 চনত প্ৰথম ৰজা হিচাপে শপত গ্ৰহণ কৰে লিঅ'পল্ড প্ৰথমে। এইটো সেইকাৰণে আজিৰ দিনটোক বেলজিয়ামৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়। এতিয়া বেলজিয়ামৰ যদি কোনোবা পৰীক্ষাত সোধে ৰাজধানী কি, সেই ৰাজধানী হ'ল ব্ৰুছেল আৰু তাতেই নাটোৰ মুখ্য কাৰ্যালয় অৱস্থিত। নাটোৰ সম্পূৰ্ণ অৰ্থ হ'ল নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, নাটো। এতিয়া ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা অন্তিমটো ঘটনা হ'ল হেৰী পটাৰ শৃংখলৰ শেষৰখন উপন্যাস হেৰী পটাৰ এণ্ড ডেথলি হেল'জ আজিৰ দিনটোতে প্ৰকাশ পাইছিল। এইখনত পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে দুখন চলচ্চিত্ৰ প্ৰকাশ পাইছে, যাৰ ডিৰেক্টৰ আছিল ডেভিড য়েটছ। এতিয়া বিখ্যাত লেখিকা J.K. ৰলিঙে এইখন লেখা অন্তিমখন উপন্যাস আছিল, যাৰ গ্ৰন্থখন 2007 চনত প্ৰকাশিত হৈছিল। এইখিনিয়ে আছিল আজিৰ দিনটোত সংঘটিত হোৱা উল্লেখনীয় কিছুমান ইতিহাসৰ ঘটনা। যদি ভিডিঅ'টো চাই আপোনালোকৰ লাভ হৈছে, তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।